Good morning everyone. Deepshikha vlogger an eti video le apunalok সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এয়া ৰাতিপুৱা 5 বাজিছে। মা আৰু মই বাহত আটাই মিলি লপলে আমি ৰেডি হৈছো। এয়া উলাই আহিছো অলপ কোত যাম কি কৰিম আজি দেখাই যাম ভ্লগটোৰ মাজত গতিকে চাই যাবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ভিডিও জুনে জুনে নতুনকে চাইছে এটা নতুন কমেন্ট দি যাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা কমেন্ট পালে নতুন ভিডিও আৰু দি যাবলৈ এটা পজিটিভ এনাৰ্জি পাওঁ। মই আগৰ ভিডিওত আপোনালোকক কৈছো যে আপোনালোকৰ এটা বহুমূলীয়া কমেন্টে নতুন ভিডিও বনাই যাবলৈ কাৰণে মনটো দুগুণে উৎসাহ যোগায়। গতিকে আহকচোন এটা নতুন ভিডিওৰ সৈতে এটা নতুন দিনৰ আৰম্ভণিৰ সৈতে আজি ব্লগটোৰ মাজলৈ যাওঁ। আজি পবিত্ৰ শাওণ মাহৰ চতুৰ্থটি সোমবাৰ গতিকে আমিও পৰিয়ালটি ওলাই আহিছো মহাদেৱৰ দৰ্শন কৰিবলৈ বুলি। কাৰণ মই যোৱাটো সোমবাৰটো দ্বিতীয়টো সোমবাৰটো শিঙৰি মন্দিৰৰ পৰা এটি ব্লগ বনাইছিলো আৰু আজি চতুৰ্থটি সোমবাৰত আকৌ এটা মহাদেৱৰ ওচৰৰ পৰাই ব্লগ বনাম বুলি ওলাই আহিছো। গতিকে আহক ক'ত যাম কি কৰিম দেখাই যাম আপোনালোকক ভিডিওটিৰ মাজলৈ যাওঁ। বহুখিনি দূৰ যাত্ৰা কৰাৰ পিছত আমি ফাইনেলি আহি লৈ এয়া মন্দিৰ পাই গলোহি। সন্মুখত এয়া দোকান বজাৰবিলাক দেখিছে অন নহয় চাকি বন্তিৰ এয়া দোকান হয় আৰু ভক্তপান ৰাইজৰ কিমান সমাগম হৈছে দেখা পাইছে। হয় আমি শিৱসাগৰত অৱস্থিত অগ্নিনাভ মন্দিৰলৈকে আহিছো। অগ্নিনাভ বাবাৰ মন্দিৰলৈ আহিছো। শিৱসাগৰ নাজিৰাত আছে ডিজিটেল মন্দিৰ বুলি কোৱা হয়। আচলতে এটা সপোন আছিলে কেতিয়াবা আহিম কিন্তু মহাদেৱে হঠাতে আমাক এনেকুৱা প্লেনিং কৰিলে যে আমি ৰাতিটোৰ ভিতৰতে প্লেনিং কৰিলো আৰু পৰিয়ালৰ আটাই মিলি আহিলো। আহি লৈ পেলাই অকমান সময় দেৰি হ'ল যদিও আমাৰ ভালকৈ দৰ্শন কৰিব পাৰিলো। এয়া গেটৰ সন্মুখত দেখিছে আৰু ভিডিওটিৰ মাজলৈ যাওঁ আহকচোন কিমান ভক্তপান ৰাইজে ভৰি আছে হিচাপ কৰিব নোৱাৰি। গতিকে আহক ভিডিওটিৰ মাজলৈ যাওঁ। এয়া হাত ভৰি ধোৱা সুন্দৰ ব্যৱস্থা কৰি দিছে। আমিও ইয়াতে হাত ভৰি ধুলো। এতিয়া আমি লাইনত থিয় হ'ম। এয়া আহিলো দেখিছে আপোনালোকে কেমেৰাত কিমান ভক্তপান ৰাইজে ভৰি আছে। সব ফালে ভক্তপান ৰাইজে ভৰি আছে কেনিও ইপাৰ সিপাৰ দেখা নাপায়। কেমেৰাত আপোনালোকে দেখা পাইছে। এয়াই বিশ্বাসে মিলয় হৰি আচলতে য'তে ভগৱানক পূজা কৰা যায় তাতে পায় বুলি কোৱা হয়। গতিকে বিশ্বাস সকলোৰে আছে বাবে আজি মন্দিৰত কিবা এটা ফল পাই ইমান ভক্ত আহিছে। আগতে মোবাইলৰ ভিডিঅ'ৰ মাজত দেখা পাই থাকোঁ এনেকৈ কেমেৰাত দেখা পাওঁ আৰু ভক্তগণৰ পৰা ভিডিঅ' যিসকলে কৰে দেখা পাওঁ কিন্তু আজি নিজে প্ৰেক্টিকেলি আহি লৈ পেলাই ইয়াত অনুভৱ কৰিছোঁ সঁচাকৈ ইয়াত বহুত মানুহ ভৰি থাকে। এটা কথা আছে ডিজিটেল মন্দিৰ বুলি ক'বলৈ নাযাওঁ অগ্নিনাভ মন্দিৰত সঁচাকৈ ভক্তই কিবা এটা বিচাৰি পাইছে সেইকাৰণে ইমান সকল ভক্তপ্ৰাণ ৰাইজ আহিছে। বহুতে মই এইখিনিতে ক'ব লাগিব ভিডিঅ'টোত বহুতে বিতৰ্কও কৰিছে মন্দিৰ ভাগক লৈ কিন্তু নাজানো কিমান দূৰ কি হয় কিন্তু মন্দিৰ ভাগত এটা কাৰণেই ইমান ভিৰ হৈছে এইটো বিশ্বাস হৈছে যে ৰাইজে ফল পাইছে ভক্তপ্ৰাণ ৰাইজে ফল পাইছে মহাদেৱৰ ওচৰত পূজা কৰি বহুতৰ মুখেৰে শুনিছোঁ। আৰু মন্দিৰৰ প্ৰতিষ্ঠাপকগৰাকী শিখা মজুমদাৰ বাইদেৱে কৈয়ে থাকে ভিডিঅ'ৰ মাজত এনেধৰণে আহিছে আৰু বহুতো ভক্তপ্ৰাণ ৰাইজে নিজে নিজ মুখেৰে কয় যে অগ্নিনাভ বাবাক পূজা কৰাৰ ফলতে আমি অমুকটো ফল পাইছোঁ তমুকটো ফল পাইছোঁ। কিন্তু হয় সেয়াই কওক ভগৱান সকলোতে আছে। ভগৱান মানুহৰ অন্তৰত আছে। অন্তৰেৰে যাক পূজা অৰ্চনা কৰা যায় ভক্তিভাৱে যাক পূজা অৰ্চনা কৰা যায় তাতে ফল পায় বুলি কয়। হয়তো কাৰোবাৰ সোনকালে শুনে ভগৱানে আৰু কাৰোবাৰ অকণমান দেৰিকৈ শুনে। গতিকে ময়ো আহিছোঁ পৰিয়ালটোৰ লগত। মোৰ বিশেষকৈ ডাঙৰ বা এনিটাইম কৈয়ে থাকে মন্দিৰলৈ যাম কেতিয়ানো অগ্নিনাভ বাবা দৰ্শন হ'ব কেতিয়ানো দৰ্শন হ'ব আৰু সঁচাকৈ হঠাতে আমাৰ দৰ্শন মানে কৰিব পৰাকৈ বাবাই শক্তিখিনি দিলে। হঠাতে আমি আহিছোঁ কোনো ধৰণৰ প্লেনিং নাছিলে যে কাইলৈ আমি অগ্নিনাভ বাবা দৰ্শন কৰিব পাৰিম আৰু শাওণ মাহৰ পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ চতুৰ্থটি সোমবাৰত এনেকৈ বাবা দৰ্শন কৰিবলৈ আহিব পাই সঁচাকৈ নিজকে সৌভাগ্য মানিছোঁ। অকণমান এয়া আপোনালোকক এয়া মন্দিৰৰ ভিতৰ ভাগ দেখাবলৈ চেষ্টা কৰিছোঁ কেমেৰা জুম কৰি। এয়া দেখিছেনে
কুপনবোৰ লগাই থৈছে। খুব মানে সুন্দৰভাৱে মন্দিৰৰ প্ৰতিটো ভাগ কৰি লৈ পেলাই ৰাখিছে। মানে শৰাইৰ স্থান ক'ত, পায়সৰ স্থান ক'ত, আপোনাৰ মূল চাকি গছৰ স্থান ক'ত, বাবাৰ দৰ্শন কৰিবলৈ কেনি যাব লাগিব, নিৰ্মালীৰ স্থান ক'ত আছে, আইৰ হাতৰ পৰা নিৰ্মালী ক'ত ল'ব পাৰিম, ধুনীয়াকৈ গোটেইখিনি বুজাই দিছে। আপোনালোকে গ'লে, যিসকলে গৈছে, এতিয়াতো আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুতো ভক্তপ্ৰাণ ৰাইজে বাবাৰ দৰ্শন কৰিছে। আৰু যিহেতু বাবাৰ দৰ্শন 2 বছৰমানৰ পৰা অতিমাত্ৰাভাৱে হৈছে, ঘৰৰ পৰা অনলাইন পূজা কৰি লৈ পেলাইও বাবাৰ পৰা আশীৰ্বাদ পাইছে। বহুতে কৈছে, নিজ মুখেৰে কৈছে। এয়া আমি শুনা কথা নহয়, আমি কেমেৰাৰ সন্মুখত, ভিডিঅ'ৰ সন্মুখত দেখোঁ। আৰু মই মোৰ বোধেৰে, বেলেগৰ কথা নাজানো, কেমেৰাৰ সন্মুখত বা ভিডিঅ'ৰ সন্মুখত মুঠতে মানে তেওঁলোকে কিবা এটা ফল পাইছে ন, সেইকাৰণে আহি লৈ পেলাই তেনেকৈ ভগৱানৰ স্থানত আহি লৈ পেলাই কৈছেহি। আৰু নিজ মুখেৰে এনেকৈ ভিডিঅ' কেমেৰাৰ সন্মুখত কোনেও মিছা কথা নকয়। গতিকে সঁচাকৈ বাবাৰ কিবা আশীৰ্বাদ আছে ভক্তগণৰ প্ৰতি। সেইকাৰণে ইমান ৰাইজ আহি লৈ পেলাই, ইমান দূৰ দূৰণিৰ পৰা নিজেই পাইছোঁ। আমিয়ে গৈছোঁ তেজপুৰৰ পৰা, লখিমপুৰৰ পৰা পাইছোঁ, ধেমাজিৰ পৰা পাইছোঁ, যোৰহাটৰ পৰা পাইছোঁ, বিভিন্ন প্ৰান্তৰ ৰাইজ ভক্তগণক পাইছোঁ। আৰু ইয়াতে বাবাৰ আশীৰ্বাদ ল'বলৈ আহিছে। সেয়াই আকৌ কৈছোঁ, বিশ্বাসে মিলয় হৰি। আৰু বিশ্বাস কৰি লৈ পেলাই যোনে ভগৱানক পূজা কৰে, সঁচাকৈ ফল পায় বুলি কয়। আৰু এয়াই হৈছে অগ্নিনাভ বাবা মন্দিৰেই হৈছে তাৰ উদাহৰণ। মুঠতে সকলো ভক্তপ্ৰাণ ৰাইজক মহাদেৱে কৃপা কৰক, শুভ দৃষ্টি ৰাখক। ইয়াৰ পিছতে আমি মুক্তিনাথ বাবাৰ চৰণত আপোনালোকৰ সৰ্বকৰ্মকৰ্তা পূৰ্ণ উদ্দেশ্য কৰি কৰ্মকৰ্তা উন্নতি মন্দিৰৰ পৰিচাৰ্য সৰ্বকামনা পূৰ্ণ উদ্দেশ্য কৰি সৰ্বমংগলৰ উদ্দেশ্য কৰি মুক্তিনাথ বাবাৰ চৰণত ভগৱান বিজ্ঞ আগবঢ়াই দিবৰ বাবে আগবাঢ়িছোঁ। এয়া নিৰ্মালী স্থানৰ জেগা। এয়া দেখিছে আপোনালোকে, মই জুম কৰি অকণমান দেখাইছোঁ। অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপকগৰাকী শিখা মজুমদাৰ বাইদেৱে এয়া নিৰ্মালী দি আছে। আপোনালোকে অকণমানকৈ দেখা পাইছে, তেখেতৰ মুখখন দেখিলেতো সকলোৱে চিনিয়ে পায় যে তেখেতে এয়া নিৰ্মালী দি আছে। এনেদৰে কেইবা ঘণ্টাও লাইনত থিয় হৈ আমি ভালে কুশলে মহাদেৱৰ দৰ্শন কৰিলোঁ। আৰু এয়া মহাদেৱৰ দৰ্শন কৰি
আকৌ এয়া ওলাই আহিলোঁ কাৰণ আমি উভতি যিহেতু আহিম সেইকাৰণে আমি আৰু বেছি পলম নকৰিলোঁ মহাদেৱৰ দৰ্শন কৰিলোঁ বৰ চাকি গছিত তেল ঢালিলোঁ আমি নিৰ্মালি ল'লোঁ আৰু চাকি বন্তি জ্বলাই কৰি ভোগ খাই লৈ পেলাই আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ শিৱসাগৰ নাজিৰা অগ্নিনাভ মন্দিৰৰ পৰা এয়া আছিল মোৰ এটা ভিডিঅ' গতিকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইবটো খুব কমকৈ কৰে ছাবস্ক্ৰাইব কৰি যাব তেতিয়া নতুন নতুন ভিডিঅ' আৰু আগলৈ দি যাবলৈ চেষ্টা কৰিম নতুনকৈ যিহেতু ইউটিউব চেনেল খুলিছোঁ গতিকে নতুন নতুন ব্লগবিলাক কৰি গৈছোঁ ইয়াত অনেক ভুল ভ্ৰান্তি থাকিব পাৰে নিজৰ বুলি ক্ষমা কৰি দিব আৰু আগলৈ ছাপোৰ্ট কৰি যাবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ বাবা টাটা আৰু অগ্নিনাভ বাবাই সকলোকে মোৰ ইউটিউব চেনেলৰ সমূহ পৰিয়ালকে মংগলে ৰাখক কুশল মংগল কৰক আৰু আপোনালোকৰ স্বাস্থ্য ভালে থাকক আজিলৈ বাবা টাটা লাভ ইউ অল